সেইটো মানে মই নিজে পৰহি যোৱাকালি আছিলোঁ। যোৱাকালি দিনটো মই তেখেতসকলৰ লগত আছিলোঁ। কিছু বানপানী হোৱা কাৰণ বানপানী বুলি নহয় মানে পানী জমা হোৱা প্লাবিত হৈছে মানে এইটো কাৰণ বেলেগ নাই যে আমাৰ নলাবিলাক আছে সেই নলাবিলাক কি কৰিছে নিজৰ অহা যোৱা জাগাত মানে বন্ধ কৰি ৰাখিছে নহ'লে পানী নোসোমালে হয় যদি ড্ৰেইনটো আছেই অলৰেডি কিন্তু য'ত মানে ঘৰ সোমাব নিজৰ ঘৰত সোমাব এই ঘৰখিনিত মানে কি কৰিছে কোনোবা পাকাৰ বনাই লৈছে পানী যোৱা অসুবিধা হৈছে সেইটোৱে মানে কিবা হৈ কিনে কি বুলি কয় সেইটো বন্ধ হৈ মানে পানীটো বেছি মানে কাৰোবাৰ ঘৰত সোমাইছে প্ৰায় সোমাইছে 100 ঘৰমান ঘৰত সোমাইছে মই নিজে যোৱাকালি জেচিবি লৈ নলাখিনি চাফা কৰিব চেষ্টা কৰিছোঁ আৰু অলপ বাকী আছে জেচিবিখন অলপমান ডাঙৰ পাথৰ ভাঙব লগা হোৱাত মানে অলপমান কি বুলি কয় সেইটো মানে অকণমান মানে ছিঙি গৈছে আজি আকৌ যোৱাকালি কৰি কিনে আজি আকৌ আৰম্ভ কৰিব মানে তাতে বানপানী হোৱাৰ কাৰণ তেওঁলোক নিজে নেকি মই নিজে বুলি নকওঁ আমি সজাগ হ'ব লাগিব আৰু যে যিবিলাক নালা আমি চাফা কৰিব লাগে বহুত বছৰটো চেয়াৰমেন আছিলে মই নতুন মই কাৰণে চেষ্টা কৰিছোঁ বহুত মই এটা কথা আপোনালোকে লক্ষ্য কৰিব মই কাক দুখ দিম এতিয়া ৰাইজেতো আমাৰ সকলোৱে ৰাইজ আমি সজাগ হ'ব লাগিব যে আমি পানী বটল এই বিস্কুটৰ পেকেট সেইবিলাক আমাৰ টাউন কমিটিৰ পৰা কালেকশ্যন কৰে কিছুমানে নিদিয়ে দঙতে পেলাই থয় যোনে পেলোৱা নাই তাৰ উদ্দেশ্যে মই কোৱা নাই মানে সেইবিলাকে গৈখিনি চালে দেখা পাব যে জমা হৈ আছে ক'ৰবাত তো সেইবিলাকৰ পৰাই মানে কি হয় পানীটো যাব নোৱাৰা কাৰণ কাৰোবাৰ ঘৰত সোমাব পাৰে হয় এইটো আমি স্বীকাৰ কৰিছোঁ আমাৰ মিউনিচিপেল বৰ্ডৰ ডিপাৰ্টমেণ্টৰ মানে বিগত কেইদিন বছৰৰ আগত নলা বা কিবা বনাবৰ কাৰণে অথচ মানে আমাৰ সাহায্য নাই আমি যিখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমাৰ ইয়াত মিউনিচিপেল বৰ্ডৰ জেচিবি এখন আছে সেইটোৱেদি আমি বনাবলৈ চেষ্টা কৰিছোঁ ৰাইজে সহযোগ কৰিব লাগিব এই দুখটো কাৰণ নহয় এইটো মানে নেচাৰেল বুলি ক'ব লাগিব আৰু সেইটো মানে কিবা কৰাত পৰিষ্কাৰ কৰা ৰাইজে সহায় কৰিব লাগিব নিজে সজাগ হ'ব লাগিব তেতিয়াহ'লে আমি বহুত বছৰ ধৰি মানে সমস্যা হৈ আছে সেইটো সমাধান কৰাত আমি সহজ হ'ব তাত যিহেতু এটা পথ নিৰ্মাণ কৰা হৈছিলে এই পথ নিৰ্মাণ কৰাৰ সময়ত ঠিকাদাৰ পক্ষই তাত ভালদৰে চাফ চিকুণ নকৰাৰ ফলত সেই মালসমূহ সেই অভিযোগ আহিছে যেতিয়া ৰাস্তা PWD ডিপাৰ্টমেণ্টে বনাইছিল আমি একচুৱেলি জ্ঞাত নহয় কাৰণ আমাক মিউনিচিপেল বৰ্ডত জনোৱা নাই তেখেতসকলে আমি এতিয়া তেখেতসকলৰ আমাৰ টাউন কমিটিৰ পৰা কৰা নাই আমি এতিয়া চিঠি লিখিম তেখেতৰ ওপৰত আমি ৰাইজে কমপ্লেইন দিছে যেতিয়া আমি তেখেতসকলে চিঠি লিখিম যে আমি নজনোৱাকৈ কিয় ৰাস্তাটো বনালে এইটো মিউনিচিপেল বৰ্ডৰ আণ্ডাৰত হয় তো আমাৰ যিটো 1956 যিটো মিউনিচিপেল বৰ্ডৰ এক্টৰ দ্বাৰা আমি তেখেতসকলক চকজ কৰিম তেখেতসকলে আমি নজনাকৈ কেনেকৈ ৰাস্তা বনালে জোখ মাপ কৰাটো আমাক মাতা নাই অথচ মানে আমাক ইন'ভেশ্যন কৰাত আমাক মাতা নাই য'ত নেকি ক'ৰবাত ৰাইজে কৈছে ইফালে এটা আগতে কালভাৰ আছিলে সেইটো পুতিখিনি ওলাই কিনি এইটো পুতিখিনি কিবা কৰিলে আমাক দেখাইছে ৰাইজে আমি যোৱাকালি যাওঁতে সেই অভিযোগৰ ভিত্তিত আমি তেখেতসকলক চিঠি লিখিম কেনেকৈ হ'ব পালে মানে তেওঁলোকে ঠিকাদাৰ পক্ষে নিজ ইচ্ছামতে কৰিব সেইটো ইচ্ছামতে কৰিছে আৰু 2-এজন নেতা জড়িত হৈ আছে তেখেতসকলৰ ওপৰত ডিপাৰ্টমেণ্টে কি ৰিয়েকশ্যন লয় তেখেতসকলৰ ওপৰত হ'ব আমি কিন্তু PWD ডিপাৰ্টমেণ্টৰ ৰুটছক আমি চকজ কৰিম লাষ্ট কুৱেশ্যন শেহতীয়াকৈ যিটো BTCৰ বাজেট হৈছে খালেংগড় সমষ্টিত কেনেকুৱা বাজেটটো হৈ গ'ল ৰাইজে দেখা পাইছে আমিও খুব আনন্দিত হৈছোঁ হাগ্ৰা মহীয় ডাঙৰীয়া নেতৃত্বত আমাৰ BTCখন উন্নতি মানে কণ্টিনিউ হ'ব মানে যিহেতু ময়ো খুব নতুন MCLA আৰু টাউনৰ ডিপাৰ্টমেণ্টৰ আমি প্ৰায় টাউনত এইবাৰ 15 ফাইনেন্সৰ পৰা আমি ভাল স্কিম পাবলৈ সক্ষম হৈছোঁ যেনে আমাৰ ড্ৰেইন দুটা পাবলৈ সক্ষম হৈছোঁ তাৰপিছত আমি লেট্ৰিন আমি 4খন পাবলৈ সক্ষম হৈছোঁ তাৰপিছত আমি পাৰ্ক এবাৰ ধুনীয়াকৈ আমাৰ টংলাবাসী ৰাইজে সেই পাৰ্কত সন্ধিয়া টাইমত অকণমান ৰেষ্ট লৈ ছাত্ৰ ছাত্ৰী সৰু ল'ৰা ছোৱালীবিলাক খেলিবলৈ মানে টাইম পাব অলপ টাইম কটাবলৈ আমাৰ জাগা নাই চব ছাত্ৰ ছাত্ৰীয়ে মোবাইলতে ব্যস্ত থাকে এইবিলাক অলপ ফুৰিব লৈ আহিলে আমাৰ ভাল এটা পৰিৱেশ পাব সেইটো আমি বনাবলৈ গৈ আছোঁ আৰু আমি বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা আমি এটা হ'লেও কাম আনিবলৈ চেষ্টা কৰিছোঁ যেনে আমাৰ ৱাটাৰ ৰিচোৰ্চ ইৰিগেশ্যন এডুকেশ্যন ছ'চিয়েল ৱেলফেয়াৰ স্পৰ্টছ বিভিন্ন ফিচাৰী
না চেৰিকালচাৰ সকলো মানে EM বিলাকৰ মই সন্মানীয় EM বিলাক সকলক মোৰ মানে সমষ্টি উন্নয়নৰ কাৰণে মই তেখেতসকলক আবেদন কৰিছো আৰু তেখেতসকলে মোক কথা দিছে সহযোগ মানে কথা দিছে তেখেতসকলে আমি আপোনালোকৰ সমষ্টিত কাম কৰিম বুলি ইচ্ছা কৰিছে টংলা সাপ্তাহিক বজাৰৰ কাৰণে আমি ব্যৱস্থা লৈছো ড্ৰেইনটো বনাই আছে প্ৰথম পৰ্যায়ত আমি আহি থকা দিনত আকৌ প্ৰপ'জাল আমাৰ BTCয়ে আমাক খুজিছিল যে 20 কোটি টকাৰ নিৰ্মাণৰ কাৰণে উন্নয়নৰ কাৰণে মানে আমাক প্ৰপ'জাল দিয়ক বুলি কৈছিলে তেতিয়া মই সকলো ৰাইজক জনাবলৈ মানে সুখী হৈছো যে 4টা ৱাৰ্ডত আমি ড্ৰেইন বনাম 4টা ৱাৰ্ডত আমি ৰাস্তা বনাম সমানকে দিছো 4টা ৱাৰ্ডত মানে আগতে খুব বহুত কিবা আহিছিলে ইলিগেশ্যন আহিছিলে অমুক ৱাৰ্ডত বেছি কাম কৰিছে অমুক ৱাৰ্ডত কম কৰিছে কিন্তু মই এইবাৰ এনেকৈ খোজা নাই মানে সমান দিছো যি আহিছে সমান দিম তাৰপিছত বজাৰখন আমি পাৰ্মানেণ্ট এটা যেনেকৈ ডিমাকুচি এটা মডাৰ্ণ ধুনীয়া লাগে ভাল মানে গৈ পাইছেনে তেনেকৈ আমি টংলাখন বনাব পাৰো নেকি সেইটো মানে প্ৰপ'জাল দিয়া হৈছে মোটামুটি প্ৰায় এনেকৈ 1-1.5 কোটি টকা বদলি ভৱনৰো দিছো আমাৰ মাৰ্কেট কমপ্লেক্স এইটো দিছো নহয়নে তাৰপিছত লাহে লাহে আমি কৰিম